নমস্কাৰ বন্ধু, মই পল্লৱ গোস্বামী চেনেলটো আপোনালোকক স্বাগতম জনালোঁ। আকৌ এটা নিউ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমাৰ অসমতো আহি পাইছেহি নেকি আজি কৰোণা ভাইৰাছ। তো কৰোণা ভাইৰাছ ক'ৰ পৰা সৃষ্টি হৈছিল আপোনালোকে হয়তো জানেই, নিউজ চাই আছে আপোনালোকে। কৰোণা ভাইৰাছ চাইনাৰ এখন ইউহান চহৰৰ পৰা সৃষ্টি হৈ এতিয়া বহুত চহৰলৈ বিয়পি পৰিছে। বহুত আমেৰিকা দিল্লী বহুত জেগালৈ বিয়পি পৰিছে। আমাৰ অসমতো হয়তো আহি পাইছেহি বৰ্তমান। একদম অসমত হ'লেও বহুত পৰিমাণটো কম, কিন্তু যিটো চাইনাৰ মতে চাইনাতো ৩,০০০+ মানুহ বৰ্তমানলৈকে মৃত্যু হৈছে। তো এতিয়া অসমতো আহি পাইছেহি নেকি এই বেমাৰটো, কৰোণা ভাইৰাছ। তো কৰোণা ভাইৰাছৰ পৰা বাচিবলৈ আপোনালোকে কৰোণা ভাইৰাছ কেনেকৈ এজন মানুহৰ পৰা এজন মানুহলৈ বিয়পি যায় তাৰ এটা ভিডিঅ' আপোনালোকক মই দেখাম। তো ভিডিঅ'টো চাই গৈ থকা শেষলৈকে। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক নাপাহৰিব, লগতে কমেণ্ট কৰিব একে নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডক। তো বলক ভিডিঅ'টো চাওক। যিবিলাকে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে বেছি চিন্তা কৰিব নালাগে। এইবিলাক হৈছে মাত্ৰ এক মিটাৰ দূৰলৈকে ভাইৰাছটো যাব পাৰে বিয়পি। তো 1 মিটাৰ দূৰত যাব নোৱাৰে, এইটো বেছি দূৰলৈকে উৰি যাব নোৱাৰে। চাইনাৰ পৰা আমাৰ অসমলৈকে ইমান দূৰলৈ কেতিয়াও আহিব নোৱাৰে। তো যদি তাৰ পৰা বাহিৰৰ পৰা মানুহ আহে তেতিয়াহে বিয়পিব পাৰে। এতিয়া আপোনালোকে দেখিলে ভিডিঅ'টোত দেখিলে যে আপোনালোকে এতিয়া কেনেকৈ কৰোণা ভাইৰাছ এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে। তো আপোনালোকে কি নিয়ম মানি চলিব লাগিব এইবিলাক ভিডিঅ'টোত হয়তো চাই দেখি পালে, আপোনালোকে বুজি পালে। তো আপোনালোকৰ নিয়মবিলাক ভালকৈ আপোনালোকে হাত ভৰি ভালকৈ চাফ চিকুণকৈ ধুই মেলি ভালকৈ চাফ চিকুণকৈ থাকিব। তেতিয়া আপোনালোকে হয়তো কৰোণা ভাইৰাছৰ পৰা হাত সাৰি থাকিব পাৰিব। ভিডিঅ' ইমানেই আছিল। বাই বাই ফ্ৰেণ্ডছ। আকৌ নিউ এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আজিলৈ বাই বাই।